Hey guys, আজি বহুত দিনৰ মূৰত আপোনালোকৰ মাজত পুনৰ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু এই ভিডিঅ'টো আজি মই দেখাম আপোনালোকক এটা মন্দিৰ অৰ্থাৎ এটা ঘৰ কেনেকৈ জেক দি দাঙিব পাৰে আৰু মোৰ পিছত আছে এই মন্দিৰটো আপোনালোকে চাওক। এই মন্দিৰটো আজি দেখাম যে আগতে মন্দিৰটো যিমান তললৈ আছিলে সেই তলৰ পৰা আজি ওপৰলৈ উঠাব লগা হৈছে আৰু সেই গতিকে মানুহে আজি ইয়াৰ তলত জেক লগাই মন্দিৰটো দাঙি দিছে। আৰু ভাবক আপোনালোকে যে আমাৰ টেকনিকেল বা টেকন'লজি কিমান আগুৱাই গ'ল আৰু টেকন'লজি থাকিলে আজিকালি একো কামেই অসম্ভৱ নহয়, প্ৰতিটো কামেই সম্ভৱ। গতিকে টেকন'লজিৰ দ্বাৰা এই ঘৰটো ডাঙৰ হৈছে আৰু বিশেষ টেকন'লজি একো ব্যৱহাৰ কৰা নাই, গাড়ী জেক ব্যৱহাৰ কৰা হৈছে অনলি। আৰু এই জেক ব্যৱহাৰ কৰি এই ঘৰটো দাঙি দিছে। গতিকে যদি আপোনালোকৰ ঘৰ দাঙিব লগা আছে বা আপোনালোকৰ ঘৰ যদি ডাউনত আছে ওপৰলৈ উঠাব লগা আছে তেনেহ'লে চিন্তা কৰিবলগীয়া একো নাই। এনেধৰণৰ প্ৰচেষ্টাৰ দ্বাৰা আপোনালোকে এই ঘৰবোৰ ওপৰত দাঙিব পাৰিব। গতিকে মোৰ ভিডিঅ'ৰ লগত জড়িত হৈ থাকক আৰু আপোনালোকক দেখাই আছোঁ যে এই ঘৰটো কেনেদৰে ওপৰলৈ দাঙিছে আৰু মাটিৰ পৰা কিমানখিনি ওপৰলৈ উঠিছে আপোনালোকক দেখাই আছোঁ। গতিকে মোৰ ভিডিঅ'ৰ লগত জড়িত হৈ থাকক। গাইজ, এইটোৱে মন্দিৰটো আৰু এই মন্দিৰটোত মাটিৰ পৰা 5 ফুট 6 ফুট ওপৰলৈ উঠাই দিয়া হ'ব আৰু এই কাম ধুমধাম চলি আছে আৰু এই আপোনালোকক দেখাই আছোঁ চাব। মাটিৰ পৰা যথেষ্টখিনি ওপৰলৈ উঠিছে আৰু ওপৰলৈ উঠাব। গাইজ, এয়া চাওক, ঘৰটো সম্পূৰ্ণ পৰিমাণে জেগেৰে দাঙি দিছে আৰু ইয়াত বিশেষ টেকনিকেল বা একো যন্ত্ৰ ব্যৱহাৰ কৰা নাই, অনলি গাড়ীৰ জেকবোৰ ব্যৱহাৰ কৰা হৈছে আৰু এই জেকবোৰৰ দ্বাৰা ঘৰটো ওপৰলৈ দাঙি দিয়া হৈছে। গতিকে আজিকালি যুগত ভাবক আমাৰ দেশখন কিমান আগুৱাই গ'ল আৰু ইঞ্জিনিয়াৰবিলাকো কিমান আগুৱাই গৈছে ভাবক আপোনালোকে। যিকোনো কাম কৰিবলৈ সক্ষম হৈছে বা নকৰিব লগা কাম একোৱেই নাই আৰু সকলোবোৰ কাম কৰিব পাৰে আজিকালি যুগত। কিছুমান জেগৰ দ্বাৰা এটা ঘৰ দাঙি দিছে আৰু আপুনি সেইটো কল্পনা কৰিব পাৰিছিলনে যে আপোনাৰ ঘৰটো এদিন এনেকৈ জেগৰ দ্বাৰা দাঙি দিব পাৰিব? আপোনাৰ ঘৰো যদি এনেকৈ দাঙিব লগা আছে বা আপোনাৰ ঘৰ যদি ডাউনত আছে তেনেহ'লে আপোনাৰ ঘৰটো এনেকৈ দাঙিব পাৰিব। গতিকে এই বিষয়ে চিন্তা কৰিব লগা একো নাই, জাষ্ট আপোনালোকে টকা খৰচ কৰিলেই হ'ল আৰু এই ঘৰটো আপোনালোকে এনেকৈ দাঙিব পাৰিব। গতিকে চাওক, মই আপোনালোকক দেখাই আছোঁ সম্পূৰ্ণ পৰিমাণে জেক লাগি আছে আৰু এই জেকৰ দ্বাৰা ঘৰটো ডাঙৰ হৈছে। গতিকে ভিডিঅ'টো চাই থাকক আৰু কেনেকৈ কামবোৰ কৰি আছে সেইবোৰ আপোনালোকক দেখাই আছোঁ। ভিডিঅ'ৰ লগত জড়িত হৈ থাকক। গাইজ, এতিয়া মই আপোনালোকক মন্দিৰটোৰ ভিতৰ ভাগ দেখাই আছোঁ। গতিকে ভিতৰ ভাগটো দেখাবলৈ চেষ্টা কৰিছোঁ। চাওক আপোনালোকে, এই মন্দিৰটোৰ ভিতৰ ভাগতো জেক লগোৱা হৈছে আৰু এই মন্দিৰটোৰ ভিতৰ ভাগত খান্দি লোৱা হৈছে। প্ৰথমে খান্দি লৈ ইয়াত জেক লোৱা হৈছে আৰু মই বৰ্তমান মন্দিৰৰ ওপৰত উঠি আছোঁ। মন্দিৰৰ ওপৰত উঠি ভিডিঅ' কৰি আছোঁ আৰু তলত মানুহে কাম কৰি আছে। এয়া মন্দিৰটো চাওক, তলত জেক লগোৱা হৈ আছে আৰু এই মন্দিৰটো এই জেকৰ দ্বাৰা মন্দিৰটো দাঙি আছে। গতিকে ভাবক আপোনালোকে যে কি কাম কৰিব নোৱাৰে আজিকালি। গতিকে আপোনালোকৰ ঘৰো যদি বহি থাকে কেনেবাকৈ চিন্তা কৰিবলৈ একো নাই, আপোনালোকৰ ঘৰ দাঙিব পাৰিব। এয়া চাওক কি সুন্দৰকৈ জেক লগাই আছে, কেইবাটাও জেক লগাই আছে আৰু এই জেকৰ দ্বাৰাই ঘৰটো দাঙি দিছে। সম্পূৰ্ণ পৰিমাণে জেগে দাঙিছে ঘৰটো। এটা বেলেগ যন্ত্ৰ একো নাই। ভাবি আচৰিত লাগে কিছুমান কথা। চাই থাকক। আৰু এই মন্দিৰটো ওপৰত উঠি আছোঁ মই, বৰ্তমান তলত মানুহে কাম কৰি আছে। গাইজ, আমাৰ লগত এয়া এই কামটোৰ ইঞ্জিনিয়াৰজন আছে। গতিকে তেখেতক আমি এই বিষয়ে সুধিম দুআষাৰ, কি কয় তেখেতে, এই কামটো কেনেকৈ কৰিছে, কি ধৰিছে, তেখেতক আমি সুধিব বিচাৰিছোঁ। কি কয় আপোনালোকক শুনক। हम ये काम 22 साल से कर रहे हैं। हाँ, 22 ईयर्स 22 ईयर्स। हमें काम करते हुए हुए। सर, ये आप लोग का फैमिली बिजनेस है क्या? यस, ये हमारा फैमिली बिजनेस है। इस काम के जो फाउंडर है वो हमारे ग्रैंडफादर हैं। हाँ हाँ ये हमारा फैमिली बिजनेस है। हाँ। सर, आप कहाँ से आए? हम हरियाणा से हैं। हरियाणा से हैं। हाँ जी, हमारी कंपनी HSBL के नाम से है। हाँ हाँ हाँ। और अभी तक हमने 2500 बिल्डिंग हमने लिफ्ट कर दिया। हाँ। अपना काम लिफ्टिंग, शिफ्टिंग और अलाइनमेंट के काम है। গাইজ, এখেতে অলৰেডি 2500 বিল্ডিঙৰ কাম কৰিছে আৰু লিফটিং চিফটিং চব কৰিছে। মানে এঠাইৰ পৰা আনঠাইলৈ নিয়া কামো কৰে, অকল উঠোৱাই নহয়, এঠাইৰ পৰা আনঠাইলৈ নিয়া কামো কৰে। যদি আপোনালোকৰ এঠাইৰ পৰা আনঠাইলৈ ঘৰবোৰ নিব লগা আছে তেনেহ'লে চিন্তা কৰিব নালাগে। এখেতৰ কণ্টেক্ট নম্বৰ মই ডেছক্ৰিপশ্যনত দি দিম, এখেতৰ সৈতে কণ্টেক্ট কৰিব। এখেতৰ লগত কণ্টেক্ট কৰি আপোনালোকে নিজৰ কামবোৰ কৰি ল'ব পাৰিব। গতিকে
ধন্যবাদ। और हम ये काम विद कोर्ट एग्रीमेंट के साथ करते हैं। हाँ। एग्रीमेंट के साथ काम करते हैं हम विद कोर्ट के साथ। আৰু এগ্ৰিমেণ্টৰ সৈতে কাম কৰে তেওঁলোকে যে কোনো ধৰণৰ ভেজাল নোহোৱাকৈ বা কোনো ধৰণৰ প্ৰব্লেম নোহোৱাকৈ তেওঁলোকে কাম কৰিব। যদি তেওঁলোকে কৰা কামটোত কিবা ক্ষতি হয় তেওঁলোকে তাৰ ৰিস্ক ল'ব। গতিকে সম্পূৰ্ণ এগ্ৰিমেণ্টৰ সৈতে কাম কৰে। আপোনালোকে চিন্তা কৰিব লগা একো নাই। গতিকে যদিহে আপোনালোকক এনেকুৱা কাম কৰিব লগা আছে, যদি আপোনালোকৰ ঘৰ উঠাব লগা আছে, যদি আপোনালোকে প্ৰথমে ঘৰ বনাই লৈছে সেই চাপৰ হৈ আছে, ৰাস্তাৰ পৰা তলত আছে, তেনেহ'লে সেই ঘৰ যদি আপোনালোকে ওপৰলৈ উঠাব বিচাৰে তেখেতলোকৰ লগত কণ্টেক্ট কৰিব পাৰি। আৰু তেখেতলোকৰ কণ্টেক্ট নম্বৰ মই ডেছক্ৰিপশ্যনত তেখেতলোকৰ কণ্টেক্ট নম্বৰ দি দিম। আপোনালোকে তেখেতলোকৰ সৈতে কণ্টেক্ট কৰি ল'ব।